যুঁজি যুঁজি হাৰ মানিব নোখোজা মানুহবোৰ। এই যে যুঁজি যুঁজি হাৰ মানিব নোখোজা মানুহবোৰ, কত নিশা নিজৰ জীৱনটোক লৈ হতাশাত উজাগৰে পাৰ কৰিছে। আকৌ যুঁজিবলৈ সাজু হৈছে এটা নতুন পুৱাৰ। হতাশাত ভাঙি পৰিছে আন্ধাৰ নিশা, তথাপি দুখবোৰ বুকুতে সাঁচিছে। হতাশাত উজাগৰে নিশাটো পাৰ কৰি আকৌ সাজু কৰি লৈছে পুনৰ হতাশাৰে আকৌ এটা দিন পাৰ কৰিবলৈ। নিজকে সান্তনা দি দি আৰু অলপ ধৈৰ্য ধৰ বুলি নিজকে বুজনি দিছে এই যুঁজি যুঁজি হাৰ মানিব নোখোজা মানুহবোৰে। অলপ ধৈৰ্য ধৰি নিজকে পতিয়ন নিয়াইছে। আকৌ এবাৰ চেষ্টা কৰিবলৈ মানুহবোৰে আকৌ এবাৰ বুকুত অলপ সাহস গোটাইছে। এই মানুহবোৰ কেতিয়াবা জিকিবনে? এই মানুহখিনিয়েও কেতিয়াবা পাৰিবনে নিজৰ জীৱনটো সুন্দৰকৈ সজাবলৈ? এই মানুহখিনিয়ে কেতিয়াবা পাৰিবনে নিজকে গৌৰৱেৰে ক'বলৈ যে মই সকলোৰে যোগ্য? পাৰিবনে স্বস্তিৰ নিশ্বাস লৈ মই পাৰিলোঁ বুলি ক'বলৈ? পাৰিব। নিশ্চয় আহিব সেই সময়, সেই দিনবোৰ। ভাল দিনৰ অপেক্ষাত ধৈৰ্য ধৰিবলৈ শিকা মানুহবোৰে এদিন জিকি যাব। ধৈৰ্যৰ মিঠা ফলেৰে এদিন মানুহবোৰে জীৱনটো ধুনীয়াকৈ সজাব। এই মানুহখিনিও এদিন হাঁহিবলৈ শিকিব। কিবা এটা পোৱাৰ অপেক্ষাত ৰৈ 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 জীৱনটো এদিন নতুনকৈ সজাব। এই মানুহখিনিয়ে এদিন যুঁজি যুঁজি জিকি যাব।